আমাৰ আইচি আহি গ'ল আইচি ক'লে আহিলা কৈ দিয়া মেঘালয় আৰু কি চাবলৈ আহিছা কৈ দিয়া ভাওনা ভাওনা আৰু মোৰ কাৰণে কি আনিছা কৈ দিয়া চবকে কৈ দিয়া কি আনিছা ভাল ৰ'বা 1 মিনিট ভালকৈ কোৱা ভুজিয়া আনিছোঁ আৰু চানা আনিছোঁ আৰু চুঙা চাউল আনিছোঁ আৰু মহৰ গাখীৰ আনিছোঁ এতিয়া আমি খাম ন ধুনীয়াকৈ আৰু আমি এতিয়া কি চাবলৈ যাম কৈ দিয়া ভাওনা ভাওনা চাবলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব কৈ দিয়া লীলা নাহিলে নখালে আজি কোন নাহিলে লীলা নাহিলে লীলা আমাৰ ভিডিঅ' চাই আছে ন চুঙা চাউল মাজুবাই লৈ আনিছে এয়া এটাত গাখীৰ এটাত চাউল ঘৰৰ চাউল ন খাবলৈ আৰু এইফালে হৈছে কেঁচা এইখিনি কি জানো লাই শাক নেকি লাই শাক এইবিলাকে আৰু বায়ে লৈ আনিছে বায়ে বনাই থৈছে এইখিনি পেটু তাৰপিছত এইফালে মাছ ফ্ৰাই কৰি থৈছে এইখিনি তাৰপিছত কি বনাই আছে জানো নাজানো আৰু এইফালে আকৌ এইখিনি মাছ এইখিনি সৰু মাছ এয়া হৈছে মোৰ দেউতা আৰু দেউতাই গুচাই আছে এতিয়া চুঙা চাউল যিহেতু কালি খোৱা নহ'ল সেইটো কাৰণে আজি খাম এয়া আমাক গুচাই দিছে দেউতাই নাখায় পিছে আমিয়ে খাম মহৰ এয়া গাখীৰ এয়া এতিয়া ৰাতিপুৱা খাব লৈছোঁ চুঙা চাউলৰ লগত আজি খানা আমাৰ ডাঙৰ বাই লৈ আনিছে ঘৰত মাছ ঘৰৰ মাছ এয়া 3জনী মায়ে এতিয়া বনাব আৰু এইবোৰ ঘৰৰ মূলা বাইহঁতৰ ঘৰত লগা তাৰপিছত এইবিলাক হৈছে লাই শাক এয়া লৈ আনিছে আৰু ঘৰলৈ ভাওনা চাবলৈ গ'লো আৰু আমি ঘুগুনি খালো আলু চপ খালো আৰু পকৰি খালো আলু চপ খালো কণী আলু চপ খালো আৰু ধেৰ কিবা কিবি খালো বহুত ভাল লাগিলে আৰু মি চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব বেল আইকন বজাই দিব বাই বাই গুড নাইট আজি বাৰে বিদায় লৈছো ইজনে কি পিছে দেখাই দিয়া কি পিছে দেখাই দিয়া এটা কা পালা দেখ কৈ দিয়া কৈ কা হয় এইটো ব্ৰানি বাইদেউ এয়া দেখিছেনে গাইজ এইটো কি পিন্ধিছে একদম বহুত দামী আৰু আমাৰ ভাওনা মামাক কৈছে দেখাই দিয়া ভাওনা কেনেকৈ দেখাই দিয়া নহয় তুমি আহে কেনেকৈ আহে মানুহ চাব আজি হৈছে ডিচেম্বৰৰ 27 তাৰিখ আৰু মই আজি ঘৰলৈ যামগৈ মানে হাজবেণ্ডৰ ঘৰলৈ আৰু এইফালে আলু গাহৰি মায়ে বইল কৰি ৰাখিছে ভাত খাই মেলিয়ে যাম আৰু লগতে এইফালে বনাই থৈছে মায়ে দাইল এয়া দাইল হৈয়ে গ'ল বাৰু আৰু দেখাই থাকিম আপোনালোকক ভিডিঅ'বিলাক আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব 5 দিনেই থাকিলোঁ ঘৰত যাবলৈ মনে যোৱা নাই তথাপিওতো যাব লাগিবই আৰু যিহেতু ওচৰতে আহি থাকোঁ এয়া মায়ে এতিয়া বনাই আছে
আৰু এয়া হৈছে লাই শাক গাহৰি মাংসৰ লগত বনাবলৈ কাটি থৈছে ডাঙৰ বাৰ ঘৰৰ পৰা অনা আৰু লগত আছে মাছ এয়া দেউতাৰ কাৰণে আপোনাক দেখি আছে কিন্তু এয়া মা আৰু মই এতিয়া চিয়াল ৰুটি খাই আছোঁ এইফালে মায়ে খাই আছে এইফালে আপোনাক দেখি আছে কেনেকুৱা লাগিছে খাই ভাল লাগিছে মজা এওঁ নাই এওঁ অফিচত আছে আহি খাবহি এইপিনে আছে বাকীখিনি এয়া আৰু এইফালে মই বহি খাই আছোঁ একদম মজা ভাইটিৰ কোনে দিছে বান্ধৱীয়ে দিছে মজা ইবাৰো আনিছিলে প্ৰত্যেকবাৰে আহে মানে মোৰ খাব পাইছোঁ এবাৰ দি দুবাৰ হয় নাই মজা এতিয়া খাই আছোঁ এয়া হৈছে তিল মটৰ আলু আৰু কি দিছে নাজানো বাৰু মই তেনেকৈ দেখিছোঁ কৈ দিছোঁ আৰু এইফালে চিৰাল পিঠা খাই খুব ভাল লাগে মোৰ আমাৰ চবেই খাই ভাল পায় এয়া এতিয়া মই খাবলৈ লৈছোঁ দুটা গুড ইভিনিং এভৰিৱান আৰু আজি হৈছে ২৬ তাৰিখ মই ঘৰৰ পৰা আহিলোঁ মানে মাৰ ঘৰৰ পৰা এখেতে আনিবলৈ গ'ল এওঁ খালে ভাত আজি ভাত পানী খাই মেলি দুটা ওলাই আহিলোঁ আৰু তাৰপাছত মই সোনকালে আহিলোঁ ৩টামান বজাতে পালোহি আহি মেলি ৰুম চুম চাফা কৰিলোঁ নিজৰ কাপোৰখিনি সামৰিলোঁ ভালকৈ কাম থাকেই তেনেকৈ যিহেতু এইকেইদিন আছিলোঁ ৪-৫ দিনমান আৰু বহুতে কৈ আছিলে মোৰ ব্লেক কালাৰ চুৱেটাৰটোৰ লিংক দিবলৈ বা মিছ'ৰ পৰা কিনিছোঁ নেকি সুধিছিলে একচুৱেলি মই সেইটো ক'ব গ'লে মেলাৰ পৰা কিনিছিলোঁ আপোনালোকে ভিডিঅ'ত দেখিছিলে মই অকল ফটো এখনেই দিছিলোঁ মাৰ লগত লাষ্ট প্ৰথম ভিডিঅ'টোত প্ৰথম দিনাখন মেলালৈ গৈছিলোঁ মাৰ লগত যেতিয়া গৈছিলোঁ তেতিয়াই মই প্ৰথম দিনাখনেই কিনি আনিলোঁ তাৰ ফটোহে দিছিলোঁ মই এই চুৱেটাৰটোৰ কিন্তু ভিডিঅ' দিয়া নাছিলোঁ মানে চব ভিডিঅ'ত দেখাই দিলে ভাল নালাগে আৰু এইটো মই তাৰ পৰাই লৈছিলোঁ এইটো মায়ে কিনি দিছিলে মানে শাহু মায়ে প্ৰথম দিনাখনেই কিনি দিছিলে আৰু বহুতে কৈ আছে মিছ'ৰ পৰা লৈছোঁ নেকি লিংকটো দিবলৈ আৰু ভালকৈ মই দেখাবলৈ সময়ো পোৱা নাই সেইটো কাৰণে ভাবিলোঁ এতিয়া দেখাই দিওঁ এইটো সকলোৱে সুধি থাকে আৰু সকলোৱে চুৱেটাৰটো পচন্দ কৰে এইফালে আপোনালোকক ভালকৈ দেখাই দিছোঁ এইফালে দেখিছেনে একদম নোম ভাল লাগে সকলোৱে কৈ থাকে ভাল লাগে বুলি আৰু এইফালে দুটা চাইডে এনেকৈ পকেট আছে এইফালে এইটো মেখেলা চাদৰ লগত পিন্ধিবলৈ বেছি ভাল হয় আৰু বহুত গৰম উঠে খালি আৰু মাজত খালি চেন নাই এইটো ভি টাইপ পিন্ধিলে ভালকৈ গম পাব এতিয়া যিহেতু কালাৰটো ব্লেক সেইটো কাৰণে গম নাপাব পিন্ধিলে আপোনালোকক দেখাম মই আৰু ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰিছে ভাল লাগিছে বহুত ধন্যবাদ আৰু এনেকৈ আগুৱাই যাবলৈ ছাপোৰ্ট কৰিব সেইটোৱে আৰু আজিলৈ বাই বাই আৰু বহুত এডিটিং কৰিব আছে এডিটিং কৰি আপোনালোকৰ আগত ভিডিঅ' আগবঢ়াব আছে এতিয়ালৈকে এটাও কৰা নাই সেইকাৰণে কৈছোঁ ঠিক আছে আজিলৈ বাই বাই আৰু ঘৰৰ পৰা আহি মেলি চাহ নাই খোৱা ভাইটিয়ে লৈ আনিছিলে চিয়াল ৰুটি তাৰ সখীয়েকে দিছিলে আৰু খালোঁ তাকে আৰু এতিয়া নিজৰ কামত লাগি যাওঁ আপোনালোকক ভিডিঅ'টো আগবঢ়াওঁ ঠিক আছে তেন্তে এয়া হৈছে ডাঙৰ বাৰ ছোৱালী অনুশ্ৰী আৰু ভিডিঅ'টোত দেখাবলগীয়া ইমানখিনিয়ে আছিলে চাই কেনেকুৱা পালে জনাব আৰু এয়া ভিনদেউ ভনীয়েক মই আয়ুষী অনুশ্ৰী দুইজনী আৰু এয়া দেখিছেনে আইতাকৰ নাইটি পিন্ধি লৈছে দুইজনী লগ পালে খুব ভাল পায় খেলে ভাল লাগে আৰু ব্যস্ততাৰ মাজত সকলোকে দেখাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব কেতিয়াবা ভালকৈ আপোনালোকক দেখাম বাৰু যিহেতু বহুদিনৰ পাছত লগ পাইছোঁ সেয়েহে সকলো কথা পতাতে ব্যস্ত নিজৰ কামতে ব্যস্ত আৰু কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো চাই এয়া হৈছে ভিনদেউৰ ভনীয়েক এয়াই আৰু দেখাবলগীয়া বিশেষ তেনেকুৱা একো নাই আৰু ভিডিঅ'বিলাক চাই আপোনালোকক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে চাই আছে এতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এয়া মাজুবা ফটো এখনকে ৰাখি থ'লোঁ ইয়াতে বাই বাই